वेलकम बैक टू माई अनदर मिनी व्लॉग। मैं रातिपुवाते भाविছোঁ আজি मैं प्रोजेक्टটো समाप्त करिम। माने बहुत दिन हल दिছিল किन्तु आँकिब टाइम पोৱা नाছিলোঁ। আজি स्कुलলৈ नगलो बरষুণ दियार কাৰণে সেয়েহে দিনতে মই এইখিনি আঁকিলোঁ। তাৰপিছত গোটেই কমপ্লিট হোৱা নাই বাৰু। তাৰপিছত সেইখিনি থৈ কিনে অকণমান ঘৰৰে কাম কৰি দিলোঁ। যেহেতু মায়েবোৰ কৰিব ইমান এটা টাইম নাপায়, বাহিৰতে কাম কৰি থাকোঁতে মায়ে সময়বোৰ কেনেকৈ যায় গম নাপায়। তাৰপাছত এইবোৰ মই আজি যেহেতু স্কুললৈ যোৱা নাই সেইকাৰণে মই ঘৰতে অলপ কাম কৰি দিলোঁ। তাৰপিছত এইকেইখন কিতাপো ধূলি হৈ গৈছে পূৰা। তাৰপিছত সেইকেইখনো মুচি দি ঘৰটো সাৰি মুচি এনেকৈ মই কামখিনি কৰি লৈ ভাত খাবলৈ বুলি আজি কলপাত দুখন কাটি আনিলোঁ মা আৰু মোৰ কাৰণে। আৰু এয়া গধূলি হোৱাৰ আগে আগে টিউশ্যনৰ পৰা আহি বৌহঁতৰ তাত যায় টিকলি বাবু